Oh baby, মই এতিয়া শুম দিয়া। নহ'লে মোৰ এতিয়া ৰাতিলৈকে প্ৰেক্টিছ কৰিব আৰু কালিতো চানডে হয়, আমিতো ডেইলি যাব লাগিব ন। ইমান কথা পাতিব পাৰি তাকেতো অলপমান ষ্টাইল। শুওঁ আৰু টোপনিহে আহে নাহে এতিয়া টোপনি মাৰিব চেষ্টা কৰোঁ। নিৰেজনী যে টোপনি গ'লে নাক বজাই বজাই। ঐ নিৰে। ঐ নিংটা বাবা নিংটা বাবা। এই কুকুৰানি মোক ডিষ্টাৰ্ব কৰি নাথাকিবি, চুপচাপ শুই থাক। আৰু নিজৰ ফোনটো তই ৰিংটনত থ দেই, মই ৰাতি ভয় লাগিলে তোক ফোন কৰিম আকৌ। তই ৰিচিভ নকৰাকৈ নাথাকিবি। তোৰ মূৰাটো ইমান ওচৰতে শুই থাকোঁতে তই ফোন কৰিব লগা হ'ল নেকি? মাতিবি আকৌ ভয় লাগিলে। হৈছে দে, মই মাতিলে সাৰ পাবি নেকি? তই টিকাই দি উশাহ লৈ থাক। ক'ত সাৰ পাবি তই? দে বাকলি চালা শুই যায় এতিয়া। গুড নাইট। মই ভয় লাগিলে তোৰ লগত শুব যাম দেই। এই গৰমত ইমান সৰু বিচনাখনত কিয় আহিব লাগে? তই তাতে শুবি দেই, ইয়াতে নাহিবি ৰাতি। দে নাজান দে, ফোনটো চাইলেণ্টত নাৰাখিবি মাত্ৰ তই হা। চবেই টোপনি গ'ল, মোৰহে কিয় টোপনি নাহে জানো। হে ভগৱান, মোৰ দেখোন ভয়ে লাগিব ধৰিছে। ইফালে বাথৰুমতো পানীৰ শব্দ হৈ আছে। ভূতেহে গা ধুই আছে নেকি? এনেকুৱা টাইমতে মোৰো বহুত ভূতৰ কথাবিলাকে মনত পৰি থাকে। এই নিৰেজনী যে ইমান টোপনি, ৰুমমেটৰ ভয় লাগি আছে, তাই পাত্তাই নাই। ইফালে গছৰ পাতটোও লৰি আছে। ভূতেহে লৰাই আছে নেকি বাৰু? এই বতাহ আহিছে চাগে দেই। মোৰো কি যে মনত আহি থাকে। কি যে হ'ব মোৰ, ৰাতি টোপনিয়ে নাহে। ইফালে কালি ডেটিং যাব লাগে মই, চানডে হয়, সপ্তাহত এদিনে যাওঁ। একেবাৰে বেলেগ দিনাতো অলপ চলপ টোপনি আহে, ছেটাৰডে ৰাতিহে টোপনিটো নাহে মোৰ লগতে ইমান বেয়া কিয় হয়? এইটো কি আছিল? কিবা বগা বগা যোৱা যেন দেখা পালোঁ দেখোন। মই সপোন আছিল নে দিঠক আছিলে? নিৰে মোৰ মাতো এতিয়া ভূতে শুনিব। মা কি হ'ব এতিয়া? জয় হনুমান হনুমান চালিচাখনো মোৰ ওচৰত নাই, ক'ত গ'লো? নিৰে ফোন কৰোঁ ৰ, তাই সাৰে নাপায়। চালা ফোনটোও ৰিচিভ নকৰে তাই। চালা জানি বুজি তাই চাইলেণ্টত ৰাখিছে। মই তাইক কালি দিম মই মছলা। উঠ না মোৰ ভয় লাগিছে, উঠ না। চালা এইজনীয়ে সাৰ নাপায়, বেলেগ বাকীবোৰহে সাৰ পাব এতিয়া। মোক সেই গালিহে খাম এতিয়া মই আজি। এই কলাটো কি বস্তু? মই সঁচাকে দেখিছো নে সপোনত দেখিছো? লাইটটো অন কৰি দিওঁ ৰ। নিৰে ময়ো তোৰ লগত শুই ফালে যাচোন, অকমান ইফালে যা। ইমান ভয় লাগিছে জানো, তোক ইমান মাতি আছো তো। মই গৰমত মোক ডিষ্টাৰ্ব কৰিবলৈ আহিলে আৰু যা, নিজৰ বিচনাতে শুবি যা। ইয়াৰ মই ভূত দেখা পাইছো। মোৰ ভূত অহাৰ নিচিনা পাইছো মই, সেইকাৰণে শুব ওলাইছো তোৰ লগত। কিবা ভাই মোৰ ভয় লাগিছে, শুব দে না তোৰ লগত নিৰে। মই কালি তোক চকলেট দিম দে। এনেই দেখোন বৰ একদম বামুণ দেখুৱাই মানে বৰ লেবেল মাৰি থাকো তই। এতিয়া বামুণ ক'ত গ'ল তোৰ? বামুণে মন্ত্ৰ মাতিলে বোলে ভূতে পলাই। এতিয়া কিয় মোৰ লগত আহিছ তই শুৱা? একো ভূত দেখা নাই তই, এনেই সপোনতহে দেখিছ চাগে তই। নাজানো এতিয়া সপোন নে দিঠক, মুঠতে মই দেখা পোৱা যেন লাগিছে। আৰু বাথৰুমতো কোনোবা গা ধুই থকা যেন শুনা পাইছো জানানে? পানী পৰি আছে দেখোন। তোৰে ভূত এইটো, তই ভূত হৈ পিনে গা ধুই আছে যা তাতে। ৰচোন দা চায়া তোকে দেখাবি তই নিংটা বাবা চালা। নিৰে কচোন, তোৰ কিয় ভয় নালাগে? মই কি কৰিলে মোৰ ভয়টো যাব কচোন ক? তই নে সদায় গাহৰি নেজডাল অকণমান এটুকুৰা খাই থাকিলে বোলে ভয় যায় বোলে। তই সেইটো ট্ৰাই কৰি চাবিচোন। কুকুৰণী চিৰিয়াছলি কিবা সুধিলে তই মানে সদায় ভাল তুমিয়ে কৰ। বামুণক চিনি পোৱা নাই তই? বামুণক মই গাহৰি খাওঁ, মই মাছেই নাখাওঁ, কণীয়ে নাখাওঁ, মই চিকেনে নাখাওঁ। আৰু তই গাহৰি খোৱাৰ কথা ক'ব আহিছ মোক? ঘৰত মোক মা দেউতাই গম পালে। তই বামুণ হয়, তই যে এই মাংস নাখাই জোল খাই টাইপৰ বামুণ তই। মই তোক কিমান দিন জোল খোৱা দেখা পাইছো, মাংস নাখালেও। মাংস নাখাওঁ নহয়, মাংস মই আজিলৈ কেতিয়াও খোৱা নাই। মই অকল জোলটোহে খাইছোঁ আৰু আলুটোহে খাইছোঁ। এই মাংসৰ আলুটো বিৰাট টেষ্টি লাগে মোৰ, সেইকাৰণে খাওঁ আৰু। তোৰ লগত লেকচাৰ মাৰি থাকিলে নহ'ব, এতিয়া মোৰ টোপনি ধৰিছে, শুওঁ মই। যাই ফেলে অকণমান যা। তোক ইমান ডাঙৰ জেগা লাগেনে? বাকলি চালা, মোৰ বিচনাত আহি তই মোকে লেবেল দিব নাহিবি। একে ঠেলা মাৰি তই বিচনা সেইটো পাই তই মাটিতে তোক শুৱাব লাগিব আজি। মই ঠেলি দিম ৰাতি টোপনিত, তোক মই পেলাই থৈ দিম তলত। তই বামুণক চিনি পোৱা নাই? মইহে তোক পেলাই থৈ দিম তলত ৰাতি। শুন না নিৰে, মোক চিৰিয়াছলি কোৱা নাই কি কৰিলে মোৰ ভয়টো যাব? হেৰি কৰোঁ নেকি, দুৱাৰ মুখত মই কি বুলি কয়, নিম্বু আৰু জলকীয়া ওলমাই থৈ দিওঁ নেকি বাৰু? সেইটো কৰিলে বোলে হেৰি গুচি যায়, এই ভূত নাহে নেকি? আৰু সৰিয়হ গুটি ৰাখিব লাগে বোলে। মই এইবাৰ ঘৰত বোলে সৰিয়হ গুটি আনিব লাগিব ৰ।
অ' তই আৰু এটা কাম কৰিবি, জালৰ যে গুটিটো, মানে জালৰ গুটি মানে বুজি পোৱা নাই, এই যে মাছ মাৰোঁতে যে আমি জাল ইউজ কৰোঁ, সেই জালত তাৰমানে তোৰ এনেকুৱা গুটি গুটি থাকে মাৰ্বলৰ নিচিনা মানে কি ৰাউণ্ড শ্বেপৰ নহয়, তথাপিতো তই গম পাবি দে দেখা পালে জালৰ গুটি বুলি কবি মাহঁতক। এনেকুৱা এটা আনি পিনে তই এই হেৰিত বান্ধি ল'বি, কঁকালত বান্ধি ল'বি। এনেকুৱা কৰিলে বোলে এই ভূতে নধৰে বোলে কাকো। আৰু মই কি শুনিছোঁ জানানে, এই ভূতে বোলে হেৰি কৰে, পেচাব কৰি পিনে ছটিয়াই দিলে বোলে ভূতে পলাই বোলে। সেইটো শুনিছোঁ। সেইটোতো আৰু ক'ত, ভূতটো দেখিলেহে ছটিয়াব পাৰিম ন ক'ত, আৰু ঝাৰু দি ঝাৰি দিলেও ভূতটো পলাই বোলে। এতিয়া হ'ব দে, বেছি লেকচাৰ হ'ল, এতিয়া শু গুড নাইট। আৰু আজিয়ে লাষ্ট দেই, এইটো আজিৰ পৰা মোৰ পিছত এনেকৈ শুব আহিব নোৱাৰোঁ কিন্তু ইমান গৰমত। মই সদায় তোৰ কাৰণে মই এনেকুৱা ডিষ্টাৰ্ব, মই হেৰি শুব নোৱাৰোঁ মই একেলগে।